নমস্কাৰ দোস্ত আজিৰ এই ভিডিঅ'টোত আছে সেই সকলোবোৰ উচ্চাকাংক্ষী ক্যান্ডিডেটৰ বাবে কিছুমান ৰোমাঞ্চকৰ খবৰ যিসকলে ভাৰতীয় বায়ু সেনাত যোগদান কৰিব বিচাৰি আছে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ পৰা অগ্নিবীৰৰ বাবে নিযুক্তিৰ কথা ঘোষণা কৰিছে মিনিষ্ট্ৰি অফ ডিফেন্স ইণ্ডিয়াৰ পৰা আৰু এইটো আপোনাৰ বাবে সোণালী সুযোগ হ'ব পাৰে আজিৰ ভিডিঅ'ত আমি ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ অগ্নিবীৰৰ বাবে ওলোৱা নিযুক্তিৰ বিষয়ে আপুনি জানিবলগীয়া সকলো কথা আলোচনা কৰিম যোগ্যতাৰ মাপকাঠি আৰু নিৰ্বাচন প্ৰক্ৰিয়াৰ পৰা আৰম্ভ কৰি গুৰুত্বপূৰ্ণ তাৰিখলৈকে আমি আবেদন প্ৰক্ৰিয়া ষ্টেপ বাই ষ্টেপ জনাই দিম গতিকে আপুনি যদি এই ৰিক্ৰুটমেন্টৰ বাবে এপ্লাই কৰিম ভাবিছে তেন্তে ভিডিঅ'টো শেষলৈ চাব আজিৰ এই যাত্ৰাত নামিবলৈ আপোনাৰ প্ৰয়োজনীয় সকলো সবিশেষ আমাৰ এই ভিডিঅ'টোত উপলব্ধ আছে লগতে আপুনি যদি চেনেলটোত প্ৰথমবাৰ আহিছে তেন্তে এনেকুৱা আপডেটবোৰ পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি যাব যাতে কোনো ধৰণৰ আপডেট আপোনাৰ পৰা মিছ হৈ নাযায় লগতে লাইক এণ্ড শ্বেয়াৰো কৰিব তো আহক আৰু দেৰি নকৰি আজিৰ আপডেটৰ পিনে আগবাঢ়ো তো আপোনালোকক জনাও যে ইণ্ডিয়ান এয়াৰ ফোৰ্সৰ পৰা ৰিক্ৰুটমেন্ট ওলাইছে অগ্নিবীৰ বায়ুৰ বাবে আৰু এই পোষ্টসমূহ অগ্নিপথ স্কিমৰ বাবে ওলাইছে গোটেই ভাৰতৰ বাবে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ সকলো ইন্টাৰেষ্টেড ক্যান্ডিডেটে অনলাইন যোগে আবেদন কৰিব লাগিব লিংক মই ডেসক্ৰিপচনত দি দিছো আপোনালোকে চাই ল'ব সো কেনেকৈ ইয়াৰ এপ্লাই প্ৰসেস হ'ব মই আগত কৈ দি আছো ভিডিঅ'টো চাই থাকক এতিয়া আগবাঢ়িছো এই ৰিক্ৰুটমেন্টৰ ওভাৰভিউৰ পিনে সো এই পোষ্টসমূহ অগ্নিবীৰ বায়ুৰ বাবে ওলাইছে অগ্নিপথ স্কিমৰ আন্ডাৰত হয়তো ইয়াৰ বিষয়ে আপোনালোকে ভালকে জানে তথাপি আমি কৈ দিব বিচাৰিছো যে এই স্কিমৰ আন্ডাৰত সকলো সিলেক্টেড ক্যান্ডিডেটে 4 বছৰৰ বাবে ইণ্ডিয়ান এয়াৰ ফোৰ্সত যোগদান কৰিব পাৰিব আৰু এইটো স্কিম মিনিষ্ট্ৰি অফ ডিফেন্স ইণ্ডিয়াৰ হয় এতিয়া আইছো ইয়াৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াৰ পিনে সো এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজনৰ বয়স 16 ৰ পৰা 20 বছৰৰ ভিতৰত হ'ব লাগিব সো যিসকল ক্যান্ডিডেটৰ ডেট অফ বাৰ্থ 3 জুলাই 2004 ৰ পৰা 3 জানুৱাৰী 2008 ৰ ভিতৰত হয় সেই সকলোবোৰ ক্যান্ডিডেট এই অগ্নিবীৰৰ বাবে এপ্লাই কৰিব পাৰিব তাৰ পিছত এই পোষ্টসমূহত এপ্লাই কৰিবলৈ ক্যান্ডিডেটজন মেট্ৰিক বা হায়াৰ সেকেন্ডাৰী পাস কৰা হ'ব লাগিব সায়েন্স আৰ্টস কমাৰ্চ ভোকেশনাল কোৰ্স নতুবা ইঞ্জিনিয়াৰিং ডিগ্ৰী বা ডিপ্লোমাৰ পৰা যিকোনো ৰিকগনাইজ ইনষ্টিটিউচনৰ পৰা উইথ 50% মাৰ্কস সহ ইয়াত সায়েন্স ষ্ট্ৰীমৰ বাবে ক্যান্ডিডেটজনৰ সিলেবাছত ফিজিক্স ইংলিছ আৰু ম্যাথমেটিক্স সাবজেক্টটো থাকিব লাগিব তাৰ পিছত ইঞ্জিনিয়াৰিং ডিপ্লোমাৰ বাবে ক্যান্ডিডেটজনৰ মেকানিক্যাল ইলেক্ট্ৰিক্যাল ইলেক্ট্ৰনিক্স অটোমোবাইল কম্পিউটাৰ সায়েন্স ইনষ্ট্ৰুমেন্টেশন টেকনলজি বা ইনফৰমেশন টেকনলজিৰ হ'ব লাগিব তাৰ পিছত ভোকেশনাল কোৰ্সৰ বাবে ক্যান্ডিডেটজনৰ সিলেবাছত ফিজিক্স আৰু ম্যাথছ সাবজেক্টটো থাকিব লাগিব আৰু আৰ্টছ ষ্ট্ৰীমৰ বাবে ক্যান্ডিডেটজন 50% মাৰ্কস থাকিব লাগিব লগতে ইংলিছ সাবজেক্টত 50% মাৰ্কস থাকিব লাগিব লগতে এই পোষ্টসমূহৰ বাবে সিলেক্ট হ'বলে কিছুমান লাগতিয়াল মেডিকেল ষ্টেণ্ডাৰ্ডৰ বিষয়ে অলপ জানি লও যেনে ইয়াত হাইট লাগিব মেলৰ বাবে 152.5 cm আৰু ফিমেলৰ বাবে লাগিব 152 cm চেষ্ট লাগিব মেলৰ বাবে 5 cm এক্সপান্ড ফিমেলৰ বাবে চেষ্ট মেজাৰ কৰা নহয় লগতে ক্যান্ডিডেটজনৰ কোনো ধৰণৰ অপাৰেচন কৰা হ'ব নোৱাৰিব লগতে ক্যান্ডিডেটজনে 6 মিটাৰ দূৰত্বৰ পৰা ক্লিয়াৰকে শুনিব পৰা হ'ব লাগিব লগতে দাঁতটো চেক কৰা হ'ব আৰু আপোনালোকৰ দাঁতসমূহো ভাললে থাকিব লাগিব লগতে ক্যান্ডিডেটজন ফিজিক্যালি ফিট এণ্ড ফাইন থাকিব লাগিব লগতে এই মেডিকেল ষ্টেণ্ডাৰ্ডসমূহ সকলোৰে বাবে প্ৰযোজ্য এতিয়া আইছো ইয়াৰ পে স্কেল ডিটেইলছৰ পিনে সো এই পোষ্টসমূহত সিলেক্ট হোৱা সকলো সিলেক্টেড ক্যান্ডিডেটে 4 বছৰৰ বাবে ভাৰতীয় বায়ু সেনাত যোগদান কৰিব পাৰিব আপোনালোকে গম পাইছে অলৰেডি সো এই 4 বছৰৰ বাবে ভাৰত চৰকাৰে সকলো ক্যান্ডিডেটকে ইয়াত উল্লেখ কৰা চাৰ্টখনৰ হিচাপত দৰমহা দিব সো মই ইয়াত দেখাই দিব চেষ্টা কৰিছো আপোনালোকে চাই ল'ব আৰু ইয়াৰ বিষয়ে অধিক জানিবলৈ ভাৰতীয় বায়ু সেনাৰ অফিচিয়েল ৱেবছাইটত চেক কৰি থাকিব পাৰে লিংক মই ডেসক্ৰিপচনত দি দিছো এতিয়া আইছো ইয়াৰ এপ্লিকেশন ফি ডিটেইলছৰ পিনে সো এই অগ্নিবীৰত এপ্লাই কৰিবলৈ সকলো ক্যান্ডিডেটে 550 টকা পে কৰিব লাগিব উইথ জিএসটি আৰু এই পেমেন্টসমূহ আপুনি অনলাইন বা অফলাইন যোগে পে কৰিব লাগিব অনলাইন পে কৰিবলৈ আপুনি ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড নেট বেংকিং বা ইউপিআই ব্যৱহাৰ কৰিব পাৰে আৰু অফলাইন পে কৰিবলৈ আপুনি নিয়াৰেষ্ট এক্সিছ বেংকৰ ব্ৰাঞ্চত গৈ চালান দি পে কৰিব পাৰিব এতিয়া আইছো ইয়াৰ এপ্লাই প্ৰসেছৰ পিনে সো এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিবলৈ আপুনি অনলাইন কৰিব লাগিব মই আগতেই কৈছো লিংক মই ডেসক্ৰিপচনত দি দিছো তাৰ পৰা গৈ কৰিব পাৰে নহলে ইয়াৰ অফিচিয়েল ৱেবছাইটত গৈও আপুনি এপ্লাই কৰিব পাৰে সেই লিংকত গলে আপোনাৰ ইন্টাৰফেসত ফৰ্মখন খোল খাব ফৰ্মখন ভালকে চেক কৰি ফিল আপ কৰিব তাৰ পিছত পাৰ্সোনেল আৰু এডুকেশনাল ডিটেইলছ ফিল কৰিব তাৰ পিছত আপোনাৰ পাসপোৰ্ট সাইজ ফটো আৰু সিগনেচাৰ আপলোড কৰিব লগতে আৰু ডকুমেন্টছ বিচাৰিব পাৰে হেখিনো আপলোড কৰিব কিন্তু তাৰ আগতে আপোনাৰ ডকুমেন্টছখিনি আপুনি ৰেডি কৰি ৰাখিব তাৰ পিছত আপোনাৰ সিলেক্টেড এপ্লিকেশন ফি সমূহ পে কৰিব তাৰ পিছত গুটেখিনি কৰি ফৰ্মখন চেক কৰিব
তাৰ পিছত সাবমিট কৰিব হেকত প্ৰিন্ট আউটটো লব একেবাৰে নাপাহৰিব কাৰণ সেই প্ৰিন্ট আউটটো বহুতেই ইম্পৰ্টেন্ট হয় এতিয়া আগবাঢ়িছো ইয়াৰ ইম্পৰ্টেন্ট ডেটছ সমূহৰ পিনে সো ইয়াৰ এপ্লাই প্ৰসেস ষ্টাৰ্ট হৈছে অলৰেডি আৰু চলি থাকিব 28 জুলাইলৈকে সো যিসকল ক্যান্ডিডেটে এই পোষ্টসমূহৰ বাবে এপ্লাই কৰিম ভাবিছে তেওঁলোকে 28 জুলাইৰ আগতে এপ্লাই কৰি লব লগতে ইয়াত এই এক্সাম বা সিলেক্টেড ক্যান্ডিডেট লিষ্টৰ বাবে এক্সপেক্টেড ডেটসমূহ দিয়া আছে আপোনালোকে চাই লব চেঞ্জ হ'বও পাৰে সো আপোনালোকে সময়ে সময়ে ইয়াৰ অফিচিয়েল নোটিফিকেশন চেক কৰি থাকিব তো এইখিনি আছিল আজিৰ আপডেটত ভিডিওটো চাই ইনফৰমেটিভ পালে লাইক এটা কৰি যাব লগতে শেয়াৰো কৰিব যাতে আন এজনেও এই ৰিক্ৰুটমেন্টৰ বিষয়ে ভালকে জানি লওক আজিলৈ এৰিছো পুনৰ নতুন আপডেট লৈ আপোনালোকৰ মাজলৈ আহিম জয় আই অসম ভাৰত মাতা কি জয়